মোৰ প্ৰিয় গ্ৰন্থ ৰচনা ক্লাছ 9ৰ বাবে বহুত ইম্পৰ্টেণ্ট। তোমালোকে চাবা আৰু লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰম্ভণি। A good book is precious life, blood of master, spirit emblem and trust life beyond life. এখন মহৎ গ্ৰন্থ, মহাজীৱনৰ মহাজয়, যাক পুৰুষৰ পাছত পুৰুষ ধৰি সংৰক্ষণ কৰা হয়। মোৰ প্ৰিয় গ্ৰন্থ। কোনোবাই যদি মোক প্ৰশ্ন কৰে যে মোৰ প্ৰিয় গ্ৰন্থ কি, মই এই প্ৰশ্নত অলপ বিমূৰত পৰিম। এখন অসমীয়া মাধ্যমৰ স্কুলৰ ছাত্ৰ-ছাত্ৰী হিচাপে অসমীয়াৰ বাহিৰে ইংৰাজী, হিন্দী আদি ভাষাত মোৰ বিশেষ দখল নাই। গতিকে অসমীয়া ভাষাৰ ৰচিত 2-4খন পুথিত চকু ফুৰাইছে। আঙুলিৰ মূৰত লিখিব পৰা সেইকেইখন পুথিৰ ভিতৰত মোৰ আটাইতকৈ প্ৰিয় পুথি হ'ল সদৌ অসমীয়া জাতিৰ চিৰ পৰিচিত ধৰ্মপুথি কীৰ্তন। গ্ৰন্থকাৰৰ পৰিচিত। অসমীয়া ভাষাৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ অন্যতম প্ৰবক্তা যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথি প্ৰণয়ন কৰে। এইজনা পুৰুষক বাকীবৰ্গ নতুনকৈ চিনাকি কৰিবৰ আৱশ্যক নাই। বিষয়বস্তু: ভগৱান শ্ৰীকৃষ্ণৰ সৃষ্টিৰ স্মৃতি প্ৰলয়ৰ এগৰাকী তেৱেঁই ভক্ত সৌৰভ, ভজনীয়া ঈশ্বৰ, ঐশ্বৰিক চৰিত্ৰ, দৈহিক বৰ্ণনা, ভক্ত ভগৱানৰ অপৰিহাৰ্য সম্পৰ্ক এইখিনিক লৈ মহাপুৰুষজনাই বিভিন্ন আখ্যান উপাখ্যান আদিৰ মাজেৰে প্ৰায় 1.5 অধ্যায়ত এই মহান গ্ৰন্থখিনিৰ পৰিসমাপ্তি ঘটাইছে। ভালপোৱাৰ কাৰণ: ডক্টৰ বাণীকান্ত কাকতিদেৱৰ মতে কীৰ্তন চিত্ৰ বিচিত্ৰ পখিলাৰ দৰে ইয়াৰ সৌন্দৰ্যৰ কোনো ক্ষেত্ৰত পিছুৱাই থকা নাই। ই ল'ৰা ধেমালিৰ সৃষ্টিৰ প্ৰহ্লাদৰ হৰিভক্তি, হৰিশ্চন্দ্ৰ ন্যায়, গ্ৰাস গজেন্দ্ৰৰ যুদ্ধ, দামোদৰ বিপাখ্যান, লীলামালা আদি বিভিন্ন আখ্যান উপাখ্যান বৰ্ণনাই মোৰ অন্তৰত এই বাৰুকৈ সেই প্ৰভাৱ পেলায়। সেয়েহে কীৰ্তন পুথিক মই প্ৰাণ ভৰি ভাল পাওঁ। সামৰণি বা মন্তব্য: নিজেই সীমিত অভিজ্ঞতাৰে খুব কম সময়ৰ ভিতৰতে এই গ্ৰন্থখিনিৰ বিষয়ে প্ৰাঞ্জলভাৱে দাঙি ধৰিবলৈ যোৱাটো মোৰ বাবে অতি অসম্ভৱ। তথাপিও সাধ্য অনুসাৰে 2-এটা কথাৰ অৱতাৰণা কৰা হৈছে।